শালা এটা বাংলাদেশী জন্ম দিয়ে হাজারটা স্বদেশী শালা এটা বাংলাদেশী অসমত 100টাৰ ভিতৰত 80টাই বাংলাদেশী তথাপি সিহঁতে কয় আমি স্বদেশী শালা এটা বাংলাদেশী আমি অসমীয়া নহওঁ দুখীয়া ক'বলৈ লাজ লাগে এতিয়া ইলেকশ্যন আহিব তো অসমৰ কাটা তাৰ পুচিব হাম দো হামাৰে দো বাকি সব আসাম ভেজ দো শালা এটা বাংলাদেশ আপোনাৰ মোৰ সপোন ডাক্তৰ হোম ইঞ্জিনিয়াৰ হোম উন্নতি চখলা বগাম বাংলাদেশীৰ সপোন আসাম দাম ভূটাৰ হোম কষ্ট কৰি কাটা তাৰ পাৰ হোম শালা এটা বাংলাদেশী শালা আপুনি এটা বাংলাদেশী ধৰিব থানাত 2টা ফোন আহিব 2টা বাংলাদেশী ধৰিব 4টা ফোন আহিব বাংলাদেশী এৰি নিদিয়া মানে 100টা ফোন আহিব এই থানেদাৰ এইটো মোৰ মানুহ সেইটো ইয়াৰ মানুহ সেইটো কামৰ মানুহ শালা এটা শালা এইখন শংকৰা জানৰ দেশ লাচিত কনকলতাৰ দেশ ক'ত গ'ল জাতিৰ বল শক্তি হা ক'ত হেৰাল অসমীয়াই যদি ইংৰাজ খেদিব পাৰে অসমীয়াই যদি মান খেদিব পাৰে অসমীয়াই বাংলাদেশীকো দৌৰাই দৌৰাই খেদিব পাৰিবনে নে অসমীয়া ভয়ত পেপুৱা এতিয়া মোৰ ল'ৰা ছোৱালী আছে মোৰ মা দেউতা আছে এইবোৰ বেলেগৰ কাম আমাক কিয় কৈছা নিজে যদি থাকিবলৈ নাপাওঁ পৰিয়ালক ক'ত ৰাখিম এবাৰ নীৰৱে ভাবি চাওক নহ'লে বাই বাই আসাম দেশ ৱেলকাম বাংলাদেশ ৱেলকাম